ব্রাউন রাইস ভার্সেস হোয়াইট রাইস কোনটো রাইস আমাৰ দেহৰ বাবে বেছি উপকাৰী আৰু আমি কোনটো ৰাইস খোৱা উচিত আহক এই বিষয়তে আজি ভিডিওটো আৰম্ভ কৰো হোয়াইট রাইস হোৱাৰ আগতে প্ৰথমতে ব্রাউন ৰাইসে থাকে আৰু ব্রাউন ৰাইসটো এটা মিলিং প্ৰসেসৰে পাৰ হৈ যায় য'ত তাত থকা বাকলি হাস্ক জাৰ্ম আৰু ব্ৰেনটো অটৰাই পেলাই আমি হোয়াইট ৰাইস পাওঁ আৰু হোয়াইট ৰাইসটো আমি বেছি দিনলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ তাৰ সেলফ লাইফটো আমি ইনক্ৰিজ হৈ যায় মিলিং প্ৰসেসৰ দ্বাৰা আৰু ব্রাউন ৰাইসত প্ৰচুৰ পৰিমাণে আমাৰ ভিটামিনছ মিনাৰেলছ আৰু কমপ্লেক্স কাৰ্বহাইড্ৰেট ফাইবাৰ আমি পাওঁ গটিকে আপুনি যদি মোক খুদে হোয়াইট রাইস বেছি ভাল নে ব্রাউন রাইস বেছি ভাল যদি আপুনি ওয়েট ম্যানেজমেন্ট কৰিব বিচাৰে বা আপোনাৰ সুগাৰৰ সমস্যা আছে তেতিয়া হলে আপুনি ব্রাউন রাইস কনজিউম কৰিব লাগে কিয়নো ব্রাউন রাইসত থকা কমপ্লেক্স কাৰ্বহাইড্ৰেটে আপোনাৰ ব্লাড সুগাৰ লেভেলটো লাহে লাহে স্পাইক কৰাত সহায় কৰে আৰু আপোনাৰ যদি ডাইজেশনৰ সমস্যা আছে ইজিলি ডাইজেষ্ট হ'ব পৰাকে আপোনাক কিবা ফুড লাগে তেতিয়া হলে আপুনি হোয়াইট রাইস কনজিউম কৰিব পাৰে গটিকে দুইটা ৰাইসে সমানে ভাল হয় নিউট্ৰিশিয়াস হয় আপুনি চুজ কৰিব পাৰে আপোনাৰ কন্ডিশন অনুসৰি হোয়াইট রাইস অর ব্রাউন রাইস থ্যাংক ইউ